বৰ্তমান একদম জাগাত উপস্থিত হৈছে আৰু আমি ইয়াতে এতিয়া গা ধুম। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এটা নতুন জাগাত যাব ওলাইছোঁ, নতুন ঠাই। মানে গৰম দিনত বহুত মানুহ যাই থাকে এইবোৰ ঠাইত, আমিও যাই থাকোঁ নতুন নতুন ঠাই চাবৰ কাৰণে যাব ওলাইছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব। আৰু লগৰ আহি আছে, তাক ৰখি বহুত দেৰি হৈ গ'ল, ভাত খাই আছে বোলে, তাক ৰখি আছোঁ। গতিকে ভিডিঅ'টো চাই থাকোঁ, নতুন জেগা দেখুৱাম। বহুতে নাজানে, ময়ো আজিহে গম পাইছোঁ তাতে কিবা আছে ধুনীয়া ঠাই। আজি গম পাইছোঁ, গতিকে তাত যাম। তো লাষ্টলৈকে চাই থাকিব। বৰ্তমান যাই আছে একদম পাহাৰৰ পিনে, যাই আছে একদম গতি কৰি আছে পাহাৰৰ পিনে। আমি বৰ্তমান গাৰোগুলি গৈ আছোঁ। চাই থাকিব, গোটেইখিনি দেখুৱাম। লাইক কৰিব, বৰ্তমান একদম পাহাৰৰ ওপৰৰ পৰা যাই আছোঁ আৰু আস্তে আস্তেকে পাহাৰৰ পৰা একদম জংঘল। একদম আগত দেখি যাম, দেখাম। জংঘলৰ মাজে মাজে চাই থাকক, ভিডিঅ'টো একেলগে চাব, ধুনীয়া পাব। একদম উঠি পাহাৰৰ মাজতে পালো, এই পাহাৰ খাতৰা গাছ আছে। এইফালে এটা চাংঘৰ আছে গাইছ, এইপিনে মানুহ আছে। গতিকে চাই থাকক, মজা পাব আগলৈ। আৰু এইটো গাইছ চাংঘৰ এটা দেখা পাইছে আপোনালোকে, কেমেৰাত ভালদৰে অহা নাই চাগে। এইটো এটা চাংঘৰ, এইটো উঠিব নোৱাৰি চাগে, এইটো উঠিব নোৱাৰি, এইটো কমিটিৰ মানুহ আছে, কমিটিৰ মানুহ আছে। পিছত উঠিমা। এইফালে গাইছ পানী চানী আহি আছে, আমি অলপ আগলৈকে যাম। আগত অলপ দ জেগা আছে, তাতে আমি গা ধুম। আৰু দেখাই আছো ৱাটাৰ ফলটো পাই গ'লো আস্তেকে। একদম ভিতৰত যাই লওঁ, একদম গৰম লাগি গৈছে। উঠা নামা কৰোঁতে একদম গৰম লাগিছে। আগত যাই গা ধুব লাগিব। একদম গামছা চামচা লৈ আহিছোঁ। এই গামছা ক'ত? এইপিনে গামছা লৈ আহিছোঁ, একদম আগত যাই গা ধুব লাগিব ধুনীয়াকৈ। আৰু এইপিনে ধুনীয়া পানী বৈ আছে, ইয়াত চাব পাৰে। অৱশেষত আহি পাই গ'লোঁ আমি ইয়াৰ গাৰোগুলি ৱাটাৰ ফলছ পাই গ'লোঁ। গাৰোগুলি ৱাটাৰ ফলছ, বহুত মানুহ আহি থাকে ইয়াতে। এয়া ভিউটো এনেকুৱা চাব পাৰে, মানুহ আছে এতিয়া বহুত। আৰু আমি আগত যাওঁ আৰু চাই থাকোঁ ভিডিঅ'টো।
ভিডিঅ'টো ধৰি দিব লাগিব না মোবাইলটো নহ'লে ৱাটাৰপ্ৰুফ নহয় পৰি যাব তোমাৰ একদম পানী ঠাণ্ডা পানী চাই দিয়ে ওপৰ সব ভিডিও লৈছো কেনে লাগছে কেনে এ মজা ঠাণ্ডা ঠাণ্ডা পানী আপোনালোকে আহিব পাৰে গাৰু গলিত একদম গুৱাহাটীৰ একদম হাইডেন বহুত মানুহ গম নাপায় ইয়াতে এইটো জেগা একদম পাহাৰৰ ভিতৰত আছে আৰু এনেকুৱা ভিউ আছে ইয়াতে চাব পাৰে ঠাণ্ডা পানীত বেছি গা ধুই থাকিব নোৱাৰা মানে একদম চৰ্দি জ্বৰ লাগি যাব পাহাৰৰ পানী না একদম বেছি গা ধুলে মানে কি হ'ব একদম জ্বৰ চৰ্দি উঠি যাব পাৰে সেইকাৰণে গা ধোৱা হৈ গ'ল কিমান গা ধুবি আৰু হৈ গ'ল গা ধোৱা ইয়াতে গা ধুই আছে গতিকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো নতুনকৈ আহিছোঁ যদি ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আৰু বনাই নাথাকোঁ দীঘল নকৰোঁ মোবাইলত চাৰ্জ নাই ভিডিঅ' বনাবা গতিকে ভিডিঅ'টো ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ গতিকে